আইজনীও দেউতাৰ অপাৰেশ্যনটো কৰিব লাগিছিলে নহয়। পইচাটো যা যোগাৰ হৈছে নাই বাৰু? মা, এইটো মাহত দৰমহাটোৱে মই একোৱে কৰিব নোৱাৰো। অহা মাহতহে কিবা এটা চিন্তা কৰিব পাৰিম। এই মাহত যদি অপাৰেশ্যনটো কৰা নাযায় তেতিয়াহ'লে দেউতাৰ বহুত অসুবিধা হ'ব। মই দৰমহা পাওঁ 15,000 টকা। মই কেনেকৈ ইমান পটাপট মেনেজ কৰিম? কি মোৰ পইচাত ইমান কম দৰমহা? নহ'লে তই কাৰোবাৰ পৰা ধাৰলৈকে বিচাৰি চাচোন। মা, আজিকালি সকলোৱে সমস্যা, কোনেনো বিচাৰিলে পইচা দিব? তই এবাৰ তহঁতৰ ছাৰকে কথাটো কৈ চাচোন। ৰচোন মা, আজি মই আমাৰ অফিচৰ বাইদেউগৰাকীৰ লগতে কথাটো আলোচনা কৰি চাওঁ। তেওঁক বিচাৰি চাওঁ তেওঁ কি কয়। তাকে কৰ নহ'লে তই। বাইদেউ, মোৰ দেউতাৰ অসুখ। তেওঁ অপাৰেশ্যনৰ কাৰণে পইচা অলপ প্ৰয়োজন হৈছিলে, পাৰিব নেকি দিবলৈ? নাই নাই নাই, ক'ৰ পৰা পইচা ইমান ওলাই? কালি পৰহি দৰমহা দি গৈছিলোহে, অকল পইচা পইচা কৰি থাকা যে তোমালোকে। নহয় বাইদেউ, মোৰ দেউতাৰ অপাৰেশ্যনৰ কাৰণেহে আপোনাক পইচা বিচাৰিছোঁ, নহ'লে মই কেতিয়াও আপোনাৰ ওচৰলৈ নাহোঁ। তোক যেনিবা মই পইচা দিলোৱেই, তহঁতে জানো পইচা ঘূৰাব পাৰিবি? বাইদেউ, আপুনি মোৰ দৰমহাৰ পৰাই কাটি ল'ব, তথাপিতো মই আপোনাক হাতযোৰ কৰি মই বিচাৰিছোঁ, পাৰে যদি মোক অকণমান সহায় কৰক। নাই নাই নাই, তহঁতি দৰমহাৰ পৰা কাটিলেও তহঁতি ইমানখিনি পইচা ধাৰ মাৰিব কেতিয়াও নোৱাৰ। হ'ব দিয়ক বাইদেউ, আপুনি যদি নোৱাৰে নালাগে।